হেল্ল' নমস্কাৰ সকলোকে আপোনালোকৰ ওচৰলৈ আকৌ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। শিক্ষক দিৱসৰ কাৰণে মোৰ কেক এটা অৰ্ডাৰ আহিছিলে। তাৰপিছত শিক্ষক দিৱসৰ আগদিনাখন মই ৰাতিপুৱাই কেকটো আধা দি হোৱা কৰিছিলোঁ। তাৰপিছত মই ডিউটি গুচি গ'লোঁ। ডিউটিৰ পৰা আহি আকৌ মই কেকত লাগি গ'লোঁ। গা পা ধুই আহি ভাত চাত নোখোৱাকৈ পূৰা কেকত লাগি গ'লোঁ। যিহেতুকে মই শিক্ষক দিৱসৰ দিনাখন ৰাতিপুৱাই মোক কেকটো নিব আহিব, সেইটো কাৰণে মই আহিয়ে ভাত চাত নোখোৱাকৈ লাগি গ'লোঁ। তাৰপিছত আকৌ বেণ্ট কেক এটা অৰ্ডাৰ আহিছিলে, সেইটোও দিব লাগিব। এতিয়া সেইটো মই হ'বলৈ দিছোঁ। সেইটো হোৱালৈকে মই এইটো আইচিং কৰিম। তাৰপিছত মই আধা আধি হোৱা কৰি থৈছিলোঁৱে। তাৰপিছত এইটো এতিয়া আইচিং কৰিম মই। যে কেতিয়াও মই ভবা নাছিলোঁ যে এনেকৈ এদিন মোৰ কেক বনাই অৰ্ডাৰ ল'ম। আচলতে আগতে যেতিয়া বাৰ্থডে বা কিবা তেনেকুৱা আহে, যেতিয়া বেলেগৰ পৰা কেক অনা হয়, তেতিয়া ভাবিছিলোঁ যে মই যদি এনেকৈ কেক বনাব পাৰিলোঁহেঁতেন। তাৰপিছত কি আৰু সেয়াই ভাবি পিনে বহুত দিনৰে আশা এটা আছিলে যে মই কেক শিকিম। তাৰপিছত ঘৰতে বনাই পিনে খাম বা বেলেগৰ অৰ্ডাৰ ল'ম তেনেকুৱাকৈ। তাৰপিছত এতিয়া শিকি পিনে ঘৰতে আৰু অৰ্ডাৰ লোৱা হ'লোঁ বা ঘৰতো কিবা হ'লে এনেকৈ বনোৱা হ'লোঁ। তাৰপিছত কেকটো এইটো টিচাৰ্ছ ডে কেকটো মোটামুটি মোৰ হৈ গ'ল। তাৰপিছত ৰাতি মোৰ মোটামুটি 2 মান বাজিলে দুইটা কেক হোৱা কৰোঁতে। তাৰপিছত বেণ্ট কেকটো সেইটো কেক হৈ গ'ল মোৰ। এতিয়া এইটো বেণ্ট কেকটো হ'বলৈ বাকী আছে, এইটো হ'লে আৰু হৈ গ'ল মোৰ। কিছুমান কাম এনেকুৱা আছে যে হাজাৰ কষ্ট হ'লেও আপোনাৰ কষ্ট হোৱা যেন নালাগে। মোৰ ঠিক তেনেকুৱাই। কেক যেতিয়া বনাব লগা হয়, মোৰ সকলো দুখ কষ্ট ভাগৰ নোহোৱা হৈ যায়। ডিউটিৰ পৰা আহিও সেইটো এনাৰ্জি থাকে মোৰ কেক বনাবলৈ। যেতিয়া মোৰ কেকৰ অৰ্ডাৰ আহে, তেতিয়া মোৰ মনটো কিবা এটা ভাল লাগি যায়। কিন্তু কিছুমান মানুহে কয় যে এইটো কেকত ইমান দাম, হাফ কেজিৰ কেক এটাত ইমান দাম লৈছে। দাম লোৱাৰ কাৰণ আছে। এই কেক বনোৱা বা বেকাৰী লাইনৰ মানুহখিনিয়ে গম পাব এই কেক এটা বনাবলৈ কিমানখিনি কষ্ট হয়, থিয় হৈ থাকিব লাগে, কিমানখিনি কি কৰিব লাগে, এইটো তেওঁলোকে বুজি নাপাব। হয়তো তেওঁলোকে বনোৱা হ'লে তেওঁলোকেও বুজিলে হয়। ৰাতি মই সংসাৰখন গোটেই উলিয়াই লৈছোঁ। তাৰপিছত মোৰ ৰাতি 2 মান বাজি পিনে মই শুবলৈ গ'লোঁ। তাৰপিছত ৰাতিপুৱাই আকৌ মোক ফোন কৰিলে যে কেকটো হেনো নিবলৈ নাহে, মই দিব যাব লাগে। তাৰপিছত দেউতাৰ লগতে মই কেকটো দিবলৈ গ'লোঁ। তাৰপিছত ষ্টুডেণ্টখিনিক চাওকচোন, মই আচলতে ভবা নাছিলোঁ ইমান সৰু ষ্টুডেণ্টৰ বুলি। তাৰপিছত দেখিহে গম পাইছোঁ সিহঁতে মোক একদম পূৰা কেক আহিছে বুলি কৈছে। তাৰপিছত মোৰো মনটো ভাল লাগি গৈছে একদম। তাৰপিছত পপু আকৌ স্কুলৰ পৰা আহি আমাৰ তাত থাকিলে। তাৰপিছত তাইক মই মূৰ মালিচ কৰি দিবলৈ দিছোঁ। তাৰপিছত আকৌ মই বিয়াৰ বজাৰ কৰিবলৈ বুলি গ'লোঁ। যিহেতুকে ভণ্টিৰ বিয়া, মই আগৰ ভিডিঅ'ত কৈছিলোঁৱে ভণ্টিৰ বিয়া বুলি। তাকে আমি বৰমা, মই আৰু মাইনা আমি তিনিওটাই বজাৰ কৰিবলৈ গ'লোঁ বিয়াৰ। যিহেতুকে বিয়ালৈ আৰু বেছি দিন নাই, মাজত মাত্ৰ এমাহ আছে। তাকে আমি শ্বকেজ গডৰেজ কিবাকিবি এনেকৈ চাবলৈ গ'লোঁ। তাৰপিছত আমি ল'লোঁ কিবাকিবি, লৈ পিনে পূৰা ফিক্স কৰি থৈ আহিলোঁ। তাৰপিছত আকৌ গধূলি দেউতাৰ ষ্টুডেণ্ট কেইগৰাকীমান আহিছে। দেউতা যিহেতুকে এজন শিক্ষক হয়, নৈৰাৰ পৰা তেওঁৰ ষ্টুডেণ্ট কেইগৰাকীমান আহিছে। কিছুমানে কিবাকিবি যোগাৰ কৰিছোঁ। তাৰপিছত শিক্ষক দিৱস হিচাপে দেউতালৈ কিবাকিবি তেখেতসকলে উপহাৰ লৈ আহিছে, চাৰ্টিফিকেট, গামোচা কিবাকিবি লৈ আহিছে। তাৰপিছত আমিও কিবাকিবি খাবলৈ দিলোঁ। তাৰপিছত আমি চাহৰ যোগাৰ পাতি কৰিলোঁ। কৰি পিনে তেখেতসকলক, যিহেতুকে আমাৰ ঘৰত আজিলৈকে অহা নাছিলে, আজি আহিছে ফাৰ্ষ্ট টাইম। তাৰপিছত তেওঁলোকে যাবলৈ ওলালে কথা পাতি পিনে। তাৰপিছত আকৌ এক টাইমত আমাৰ শেষ কাম মানুহ যোৱাৰ পিছত বাচন পাতি, জানেইতো মানুহ যোৱাৰ পিছত বাচন পাতি কেনেকুৱা হয়, ধোৱাৰ কাম। তাৰপিছত হৈছে কেক কেইটাৰ ফাইনেল লুক। এইটো হৈছে টিচাৰ্ছ ডেৰ কেকটো। তাৰপিছত হৈছে মোৰ বেণ্ট কেকটো। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, এৰিছোঁ, লাভ ইউ।